হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আৰু আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। আৰু আজি কম্পিউটাৰ ক্লাছ আজিৰ পৰা আৰম্ভ হৈছে। আৰু গাইজ, এটা কথা, মই যাৰ লগত কম্পিউটাৰত এডমিশ্যন লৈছিলোঁ, বিনীতা, তাই মানে প্ৰাইভেট স্কুল এখনত জব কৰে, যাৰ কাৰণে সময় মিলাব নোৱাৰে, যিহেতু ক্লাছ 10:30 পৰা আৰম্ভ হয়। সেইকাৰণে মানে তাই স্কুল ছুটি হয় মানে 12টা বজাত, এনেকৈ ধৰণৰ তাই মিলাব নোৱাৰে। চ' মানে তাই ডিচেম্বৰৰ পৰা ক্লাছ কৰিব কম্পিউটাৰত, 2টা বজাৰ পৰা আৰম্ভ হ'ব তাই ক্লাছ। সেইকাৰণে মই এতিয়া অকলে গাইজ, মই এতিয়া অকলে পঢ়িব লাগিব, কোনো লগ নাই। আৰু মোৰ যিকেইটা লগ আছিল, মানে সিহঁতে আগতে কম্পিউটাৰ কৰিলে, যেতিয়া নেকি BA পঢ়ি আছিল তেতিয়াই কম্পিউটাৰটো কমপ্লিট কৰিলে। আৰু কিছুমান ITI কৰি আছে, আৰু কিছুমানে MA কৰি আছে। চ' এতিয়া মই অকলে ক্লাছ কৰিব লাগিব। নাজানো নতুন ফ্ৰেণ্ড পাওঁ নে নাপাওঁ, নে কোনো নামাতে নে অকলে ক্লাছ কৰিব লাগে। চ' গাইজ, এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া কম্পিউটাৰ ক্লাছ কৰিবৰ কাৰণে দেউতাৰ লগত গৈ আছোঁ। চ' ফাইনেলি গাইজ এতিয়া আহি পালোঁ, আৰু এতিয়া ক্লাছ কৰিম। ক্লাছত চিনাকি লগ নাপাম বুলি তামাম ভয় লাগি আছিল। পিছে কেইটামান চিনাকি ওলাল, মানে আগতে মই য'ত BA পঢ়িছিলোঁ তাতে পঢ়িছিল, বেলেগ ডিপাৰ্টমেণ্টৰ আছিল, হ'লেও মোক চিনি পাইছে আৰু সিহঁতৰ লগতে লগ হৈছোঁ। আৰু গাইজ, মই মনে মনে ভিডিঅ' কৰিছোঁ, ইয়াতে গম পোৱা নাই। কম্পিউটাৰ ক্লাছটো শেষ হ'ল, তাৰপিছত এতিয়া ঘৰলৈ যাম, আৰু দেউতাই বজাৰ কৰিছে অকণমান, এনেই আৰু মই অলপমান ভিডিঅ' কৰি দিলোঁ আৰু গাইজ, এতিয়া ঘৰলৈ আহি আছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো মানে শ্বৰ্ট হ'ল, কাৰণ যদি আজি মোৰ লগত মোৰ বেষ্ট ফ্ৰেণ্ড থাকিল হয়, তাইৰ লগত অলপ বেছি ভালকৈ ভিডিঅ' বনাব পাৰিলোঁ হয়। কিন্তু এতিয়া অকলে ভিডিঅ' বনাই একো ভাল নালাগে, কিন্তু উপায় নাই, হ'লেও দেখাই দিছোঁ আৰু অকণমান।